দীঘলী পথাৰত হৈ যোৱা দহা কাজৰ এয়া শ্ৰদ্ধাঞ্জলি কানন। তো প্ৰত্যেকজনৰ আত্মাৰ সদগতি হকে প্ৰাৰ্থনা জনাইছোঁ, তেওঁলোক ভালে থাকক য'তে আছে। প্ৰত্যেকগৰাকীকে ধূপ বন্তিৰে সকলো ৰাইজে চৰণত প্ৰণিপাত জনাইছে আৰু তেওঁলোকৰ হৈ আজি দহা কাজখনি। এনেদৰে বিভিন্ন ব্যক্তিজনে অনা ভাৰসমূহৰ বাবে এইবিলাক হাঁহ দেখিছে নহয়, আৰু এই বাল্টিনত এয়া হাঁহ বাল্টিনত এইবিলাক কবি আলু কিবা কিবি দিয়া আছে, ধৰ তেল টেঙা এইবিলাক দিয়া হৈছে বাৰু প্ৰত্যেকজনলৈ, যাতে কোনো বস্তু কমি হৈ নাযায়। তো এই বিশেষকৈ আপোনালোকে জানেই, আমাৰ যিসকল আছে, যিসকলে ভাৰ লৈ আহিব, সেইবিলাকে যেতিয়া ইয়াত আহি প্ৰৱেশ কৰিব কুপন অনুযায়ী তেওঁলোকৰ ভাৰখন লৈ আকৌ সেই নিজৰ খোলাত কুপন অনুযায়ী তেওঁলোকে খানা প্ৰস্তুত কৰি নিজে খাব লাগিব। তো সেই খোলা ঘৰবিলাক দেখাই দিছোঁ আপোনালোকক, চাওক। সেইবিলাকে খোলাবিলাক দেখিছে নহয়, প্ৰত্যেকটো খোলাতে যেনেকৈ কুপন লগাই দিয়া হৈছে। ধৰক যোন ঠাইৰ পৰা আহিব সেই ঠাইসমূহৰ নাম লিখি একো এটা নাম্বাৰ দি দিয়া হ'ব। সেই নাম্বাৰ অনুযায়ী তেওঁলোকে বস্তু আনিব লাগিব, খাব লাগিব। আৰু এয়া আমাৰ দিনৰ পোহৰ পৰিৱেশ শ্ৰদ্ধাঞ্জলি ওচৰৰ পৰা দেখাইছোঁ, কি সুন্দৰ পৰিৱেশ। আমাৰ ইয়াত ইমান কুঁৱলী পৰিছে, কুঁৱলী পৰোঁতে আমি একো নেদেখাই হৈছোঁ, অৱস্থা বেয়া। চাওকচোন ওপৰ মানে সেইকেইটা কি কয়, এইকেইটা হেল'জেনকেইটাও দেখি নোপোৱা হ'ল। ইমান বেয়া কুঁৱলী পৰিছে, ধোঁৱা নহয় এইবিলাক, ধেমালি কৰিছোঁ দিয়ক। এইবিলাক কুঁৱলী নহয়, একচুৱেলি কুঁৱলীও পৰিছে ধোঁৱাও পৰিছে, যিহেতু খোলা ঘৰবিলাকত প্ৰত্যেকে নিজৰ আইটেম খানা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে, জুই জ্বলাই। চ' গতিকে ধোঁৱাইও আৱৰি ধৰিছে গোটেই চৌপাশ। যিহেতু বতৰটো ডাৱৰীয়া আছিল, তো বতৰটো ডাৱৰীয়াৰ বাবে ধোঁৱাবিলাকো ওপৰলৈ উৰি যাব পৰা নাই। যথেষ্ট ধোঁৱা সৃষ্টি হৈছিল, লগতে কুঁৱলীও ঠাণ্ডাও বৰষুণৰ বতৰ আছিলে, যিহেতু চিপচিপ বৰষুণো ৰাতিলৈ ঠিকেই আছে। এতিয়া বৰ্তমান বৰষুণ দিয়া নাই, দিনতে দিছিলে, যিহেতু বতৰটো ডাৱৰীয়া সেইবাবে ধোঁৱাসমূহ এইদৰে কুঁৱলীয়ে বুলি কৰিছে, কুঁৱলীয়ে হৈছে আৰু কুঁৱলীৰ দৰে লাগিছে। গৃহস্থই যিটো দিব সেইটোৱে পাব টকেন হিচাপে। আৰু এয়া বিশিষ্ট অতিথি আহি আছে আগফালৰ পৰা, চাওকচোন। এয়া গেজু আমাৰ মাজত উপস্থিত হৈছে। এয়া জুন্তি আৰু এয়া ফেটাই আৰু বিশিষ্ট ব্যক্তি এয়া প্ৰিয়াংকু। কুকুৰৰ নিয়ম লগাই আহিছে, কুকুৰৰ নোম লগাই আহিছে। কিমান মানুহ হৈছে, প্ৰত্যেকখন খোলা ঘৰতে মানুহ আহি পাইছেহি। তো তেওঁলোকে খানা পিনা বনাব আৰু খৰি চৰি জেগাই জেগাই পেলোৱাই থৈ দিয়া হৈছে, দেখিছে এইবিলাক। মানুহ যথেষ্ট হৈছে, যিহেতু মৰাণসকলৰ এই দহা কাজৰ বিশেষত্বই বেলেগ। ধৰ আমাৰ বেলেগ জাতিবিলাকৰ দৰে যেনেকৈ এমাহ 11 দিন বা 15 দিনতে দহা কাজ সকলো পাতি নিয়ম কানুনবিলাক শেষ হৈ যায়, তেওঁলোকৰ নহয় তেনে। তেওঁলোকৰ দহা হৈ যোৱাৰ পিছত কাজখন বেলেগ 3 বছৰ 4 বছৰ সেনেকৈ থৈ কিনে পাতং কৰিব পাৰে, কেইবাজনো মিলি কিনে। চ' সেইদৰে জুই ধৰা হৈছে, দেখিছে নহয়। সেয়া মৰাণ সমাজৰ দহা কাজৰ নীতি নিয়ম পৰ্ব এইবিলাক সকলো বেলেগ আৰু আকৰ্ষণীয়, মূল আকৰ্ষণীয়। তেওঁলোকৰ খোলাসমূহ যিসকলে ভাৰ লৈ আহিব তেওঁলোকে নিজেই সেইখন ভাৰ পাব, আৰু গৃহস্থ পিনৰ পৰা ধৰক কোনোবাই মাছ দিব, কিবা দিব, তেনেকুৱাকৈ চাউল দালি এইবিলাক দিয়া হয় গৃহস্থৰ ফালৰ পৰা। তো নিজে বনাই খোৱা এটা ফূৰ্তি বেলেগ, আমেজ বেলেগ, সুকীয়া এটা আমেজ আছে মৰাণ সমাজৰ। মই বাৰু আগতে খাই পাইছোঁ, তথাপিতো আহি নিজে প্ৰথমৰ পৰা শেষলৈকে চাবলৈ ভাল লাগে। এয়া দেখিছে নহয়, খোলা দিয়া পৰ্বটো ইয়াত আছে ৰাইজৰ। আৰু এতিয়া নামঘৰৰ ভাগে অস্থায়ী নামঘৰৰ ফালে
দিনৰ ভাগত যিসকলে ভাৰ আনিছিলে ধৰা সেই ভাৰসমূহ ইয়াতে জমা কৰা হৈছিলে আৰু এতিয়া কোম্পানী অনুযায়ী তেওঁলোকে এই অস্থায়ী কাৰ্যালয়ৰ পৰা সেই ভাৰসমূহ গ্ৰহণ কৰিব লাগিব আৰু তেওঁলোকে নিজৰ নিজৰ খোলাত ক্ৰমিক নম্বৰ অনুসৰি তেওঁলোকে বহিব লাগিব, নিজে বনাই খাব লাগিব। কেৰাহী হেতা সকলো দিয়া হয় বাৰু, আমাৰ ৰাইজৰ ফালৰ পৰাই দিয়া হয়, গৃহস্থখিনিকো দিয়া হয়। যথেষ্ট সংখ্যক মানুহ হয় আৰু যথেষ্ট এটা আহল বহল জেগা লাগে, ঠাই লাগে। তো সেইবাবে মাইক ব্যৱস্থা সেইবিলাকো কৰিবলগীয়া হয়। লাইটিং যথেষ্ট ডাঙৰ ডাঙৰ লাইটৰ ব্যৱস্থা কৰিব লগা হয়। খানা খোৱা আমাৰ লগৰখিনিক চাওক। এয়া আমাৰ টোপোলা ভাত, আপোনালোকে ক'ৰবাত পাইছেনে খাই? এইপিনে ফেটাই আমাৰ ৰঙা টুপি এই দুটা খাবলৈ মানে সিহঁতি ৰক্ষা নাই পোৱা। পাত মেলিলেই মাল অহাই নাই হাঁহ মাংস। এয়া ভালুক, আকৌ কৈ দিয়া মই ভালুক কৈছে এইজনে। এয়া এয়া বনি আছে হাঁহ মাংস কষ্টভৰ। ঐ পানী চবে পালি না? গিলাচ নাই পোৱা ন? পানী পাম নেকি? গিলাচ নাই, গিলাচ নাই। আমাৰ এয়া বায়েও বাই নহয়, মামী সেইজনী কেমেৰামেন মা খাব বাকী। মামী এয়া মাছৰ লগত কবি ভাজি দিছে। অনুপলক ডাঙৰ পিচ এটা দি দিব লাগিব। আটাইতকৈ ডাঙৰ মাছ পাইছে। পাইছে ই কাঁইটডোখৰ পাইছে। শগুনক কেলে মাথাডোখৰ দি দিছে। দিব দিব। মোৰ টোপোলাটো লৈ ল'লে বেচিয়াটো। দুটা লৈ দিছে। খাওক 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 খাইছো দিয়া বুলি কৈ দিয়ক। হাঁহ মাংস পালেনে? এয়া চাওক হাঁহ মাংস পুৰা দিছো। জিলিকি আছে হাঁহ মাংস পুৰা দিছো দিয়া। চাৰিওফালে কেৱল ধোঁৱা ধোঁৱা ধোঁৱা, প্ৰতিটো খোলাতে বনিছে। দেখিছে নহয় আপোনালোকে। দিনটোৰ ব্যস্ততাৰ পিছত এনেদৰে আমিও খাই বৈ সময় যথেষ্ট হ'ল। তাৰ পৰা দেখিছে নহয় সকলোৱে খাই বৈ গৈছে নিজ নিজ ঘৰলৈ বুলি। চ' আমিও বাট ল'বলৈ ল'লোঁ ঘৰলৈ বুলি। থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ বাবে।